নমস্কাৰ। জুবিনদাৰ পৰিয়ালটোৰ বিষয়ে বহুত লোকে জানে, বহুত লোকে নাজানে। মই সম্পূৰ্ণ পৰিয়ালটোৰ ফটো এখন লগতে দিয়ে দিছোঁ এইখন। গতিকে পৰিয়ালটোত আচলতে কোন কোন আছিল সেই বিষয়ে ক'ম। ইতিমধ্যে মই জুবিনদাৰ পিতৃ কপিল ঠাকুৰ যিজন আছিলে, তেখেতৰ এটা ভিডিঅ' ইতিমধ্যে প্ৰস্তুত কৰিছিলোঁ। আৰু তেখেতৰ ইমানখিনি ধৈৰ্য, সাহস আৰু ইমান এজন ভাগ্যৱান পিতৃ, সেই উদ্দেশ্যে এটা ভিডিঅ' মই তেখেতৰ প্ৰস্তুত কৰিছিলোঁ। তেখেতে পুত্ৰ জুবিন গাৰ্গৰ ওপৰত এখন গ্ৰন্থ লিখি আছে। সেই গ্ৰন্থৰ কিছু অংশও আমি পাইছিলোঁ। সেইটো ভিডিঅ' মাধ্যমেৰে মই ইতিমধ্যেই দিছিলোঁ। এইবিলাক দিয়াৰ পিছত মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট দেখা পালোঁ। কিন্তু পোষ্টটো কোনে লিখিছে সেইটো মই তাত একো তথ্য নাপালোঁ। গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰভাৱে তেওঁ পৰিয়ালটোৰ ওপৰত লিখিছে আৰু তাৰ উপৰিও জুবিনদাৰ যি সৃষ্টিৰাজি একাদিক্ৰমে এলবামবিলাক হওক বা চিনেমাবিলাক হওক, সম্পূৰ্ণ তথ্যখিনি তেওঁ তাত সুন্দৰকৈ প্ৰকাশ কৰিছে। আৰু এই বস্তুখিনি প্ৰয়োজনীয়, বহুতৰ বাবে কামত আহিব বা জানিব পাৰিব নজনা কথাখিনি। কোনখন এলবাম প্ৰথম আছিল, তাৰ পিছত ২ নম্বৰ, ৩ নম্বৰ একাদিক্ৰমে কি আছিল, তেওঁ যিমানখিনি পাৰে চেষ্টা কৰিছে। হয়তো তাত ২-এটা থাকি যাবও পাৰে দেই, সেইটো অলক্ষিত থাকি যাব পাৰে। গতিকে যদি আপোনাৰ তেনেকুৱা তথ্য আছে যে এইখিনিত অমুক হেৰিটো কেছেটটোহে আছিল বা অমুক চিনেমাখন ইমান চনত আছিল, সেইটো যদি আপোনাৰ সেইটো তথ্য আছে, তেতিয়াহ'লে ইয়াতে কমেণ্টত উল্লেখ কৰিব। আমিও তেতিয়া জানিব পাৰিম আপোনাৰ পৰা। আৰু আমি এই বস্তুখিনি য'ত পাইছোঁ তাৰ পৰা আপোনালোকৰ আগত এই ভিডিঅ' মাধ্যমেৰে দিবলৈ চেষ্টা কৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ বস্তুবিলাক থাকিলে আমাকো জনাব। আমি আকৌ তাক ডেভেলপ কৰি তাক আকৌ সঞ্চয় কৰি ৰখাৰ এটা চেষ্টা কৰিম। ভৱিষ্যত প্ৰজন্মই যাতে এই বস্তুবিলাক গম পাই থাকে। আহকচোন তেওঁ কেনেধৰণে লিখিছে পৰিয়ালটোৰ কথা আৰু তেওঁৰ সৃষ্টিৰাজিবোৰ একাদিক্ৰমে মই পাঠ কৰি যাওঁ আৰু আপোনালোকক দেখুৱাই যাওঁ। হঠাতে হেৰাল কেনি চোতালৰে জোনাক, ধ্ৰুৱতৰা জুবিন গাৰ্গৰ জীৱনৰ বিষয়ে চমুকৈ। আমাৰ বুকুৰ মানুহজনৰ বিষয়ে আমি সকলোৱে জনা উচিত। 1972 চনৰ 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গ, জুবিন বৰঠাকুৰৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল স্বৰ্গীয়া ইলি বৰঠাকুৰ। প্ৰথমে জুবিনৰ নাম আছিল জুবিন বৰঠাকুৰ। পিছলৈ তেওঁ গোত্ৰৰ নামটো গাৰ্গ উপাধি হিচাপে ব্যৱহাৰ কৰি জুবিন গাৰ্গ হিচাপে পৰিচিত হয়। জুবিন গাৰ্গৰ মাতৃ স্বৰ্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সুগায়িকা আছিল। তেওঁৱেই কণমানি জুবিনক ঘৰতেই সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। সেয়ে জুবিন গাৰ্গে জীৱনৰ প্ৰথম গুৰু হিচাপে নিজৰ মাতৃকেই বিবেচনা কৰে। তেওঁৰ ভগ্নী জংকী বৰঠাকুৰ। জংকী বৰঠাকুৰ এগৰাকী গায়িকা আৰু অভিনেত্ৰী আছিল। দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত ঘটা এটা শোকাবহ মটৰ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু হয়। ইয়াৰ পাছত জুবিন গাৰ্গে জংকীৰ স্মৃতিত শিশু নামৰ এটি এলবাম মুক্তি দিয়ে। 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গ ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। জুবিন গাৰ্গে গুৰু ৰবীন বেনাৰ্জীৰ পৰা তবলা আৰু শিক্ষাৰে সংগীত শিক্ষা আৰম্ভ কৰিছিল। তাৰ পাছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকসংগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। পাছত যজ্ঞনাথ বৰুৱা মহাবিদ্যালয়ত স্নাতকৰ বাবে নামভৰ্তি কৰে। পিতৃৰ কৰ্মসূত্ৰে তেওঁলোক বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। পিছত তেওঁলোকৰ পৰিয়াল গুৱাহাটীত স্থায়ীভাৱে থাকিবলৈ লোৱাৰ কাৰণে তেওঁ যোৰহাট যজ্ঞনাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ বিদ্যায়তনিক ঠিকনা সলনি কৰিব লগা হৈছিল। তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী শিক্ষা গ্ৰহণ কৰিছিল।
কিন্তু সংগীতৰ ক্ষেত্ৰখনৰ লগত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰিব লগা হোৱাত তেওঁ কলেজীয়া শিক্ষা সমাপ্ত কৰিব নোৱাৰিলে। তেওঁৰ স্নাতক শিক্ষা আধৰুৱা হৈয়ে থাকিল। গায়ক, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ অভিনেতা হিচাপে পৰিচিত জুবিন গাৰ্গে অসমীয়া, হিন্দী ভাষা, বঙালী, বড়ো, কোচ ৰাজবংশী, কমতাপুৰী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া, মণিপুৰী, ককবৰক, উৰিয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, গালু, মালায়ালম, মাৰাঠী আদি প্ৰায় 40টা ভাষাত প্ৰায় 40,000 মান গীত গাইছে এই তথ্যমতে। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল তেওঁৰ জীৱনৰ টাৰ্ণিং পইণ্ট। তেওঁ প্ৰায় সকলোবোৰ বাদ্যযন্ত্ৰই বজাব পাৰিছিল। 1992 চনত তেওঁৰ প্ৰথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতত সোমাই পৰে। এই অগতানুগতিক এলবামটোৱে অতি কম সময়তেই সমগ্ৰ উত্তৰ পূব ভাৰতত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। সেই সময়ত তেওঁৰ সুৰীয়া কণ্ঠই অসমীয়া সংগীতৰ জগতত আলোড়ন সৃষ্টি কৰিছিল। তাৰ পাছত তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। নিজৰ নামতে প্ৰায় 40টাকৈ এলবামৰ উপৰিও ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু 24খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে তেওঁ সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছিল। তেওঁ বঙালী চিনেমা শুধু তুমিৰ কাৰণে তেওঁ 2005 চনত শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰিছে। ফিজা, কাটে, মুদ্দা, ব্ৰাইটছ ৱান্টেড, গেংষ্টাৰ, প্যাৰ কা ছাইড এফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত তেওঁ কণ্ঠ নিগৰাইছে। 2000 চনত তেওঁ নিজা অসমীয়া চলচ্চিত্ৰ তুমি মোৰ মাথো মোৰৰ কাহিনী লিখিছিল। এই চলচ্চিত্ৰখন তেওঁ নিজে পৰিচালনা কৰিছিল আৰু অভিনয় কৰিছিল। 2005 চনত ৰাষ্ট্ৰীয় বঁটা পোৱা আন এখন অসমীয়া চলচ্চিত্ৰ দীনবন্ধুতো তেওঁ অভিনয় কৰিছিল। লগতে এই চিনেমাখনৰ তেওঁ সহ প্ৰযোজনা কৰিছিল। তেওঁ সঞ্জয় জাৰ দ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰিংছৰো সংগীত পৰিচালনা কৰিছিল। তেওঁ কণ্ঠদান কৰা অন্যান্য হিন্দী ছবিসমূহ হ'ল গেংষ্টাৰ, গুড বয় বেড বয়, প্যাৰ কা ছাইড এফেক্ট, বিগ ব্ৰাদাৰ, হামাৰী অধুৰী কাহানী আদি। তেওঁ বহুকেইখন অসমীয়া এলবামত কণ্ঠদান কৰিছে। তাৰে কেইখনমান হ'ল অনামিকা 1992, অনুৰাধা 1992, মায়া 1994, আশা 1995, জুবিনৰ গান 1996, ৰং 1996, মুক্তি 1997, জানমণি 1998, শব্দ 1998, স্নিগ্ধ জোনাক 1998, মেঘৰ বৰণ 1999, পাখি 1999, ৰাংঢালী 1999, সপোন 1999, হিয়ামন 2001, শিশু 2002, বান্ধৈ 2002, আকৌ হিয়ামন 2002, চিনাকি মন 2003, পকা ধানে ৰিঙিয়াই 2003, লাজুকী মন 2004, যন্ত্ৰ 2004, দেউকা 2005, চিনাকি সুৰ 2005, আছেনে কোনোবা হিয়াত 2006, মুখা 2006, সন্ধ্যা 2006, বৰষুণ 2006, উন্মনা মন 2006, ৰিঙা ৰিঙা মন 2006, আছেনে কোনোবা হিয়াত 2006, মুখা 2006, সন্ধ্যা
2006, বৰষুণ 2006, উন্মনা মন 2006, ৰিঙা ৰিঙা মন 2006, দিলৰুবা 2007, উৰণীয়া মন 2007, জোনাকী মন 2008, ৰুমাল 2008, মোৰ প্ৰিয় গীত 2008, অভিমানী মন 2009, মোৰ গানত জ্বলে 2009, অবুজন মন 2010, গান 2011, সোণালী মন 2011, ৰুণজুন 2012, ৰক 2012, বাঁহী 2013, পথ 2014, কিং 2015। তাৰ উপৰিও ৰংমন, মনে মনে, নিৰিবিলি গধূলি, আলসুৱা মন, চিনাকি সুৰ, ভৰ দুপৰীয়া, হিৰো, সপোনৰ সুৰ, কোন তুমি, সন্ধ্যাতৰা খণ্ড 1, সন্ধ্যাতৰা খণ্ড 2, পাৰিজাত, মা, চিলা 2020 আদি। ইয়াৰ উপৰিও তেওঁ বহুতো হিন্দী আৰু বঙালী এলবামতো কণ্ঠদান কৰিছে। চান্দিনী ৰাত 2095, চন্দা 2096, ইউ হি কভি 2098, স্পৰ্শ 2001, শ্ৰদ্ধাঞ্জলি খণ্ড 1, 2, 3, মেৰেলিয়ে 2001, নুপুৰ 2001, জিন্দেগী 2007, পাকিজা 2012, সুফি ইশ্ক 2017 আদি। বহুকেইখন চলচ্চিত্ৰত তেওঁ সংগীত পৰিচালনাও কৰিছে। যোদ্ধা, ভাইমন্দা, চিকাৰ, ৰাঘৱ, দ্য স্লেম বুক, ডক্টৰ বেজবৰুৱা, প্ৰতিঘাত, কাঞ্চনজংঘা, ৰত্নাকৰ, দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, গানে কি আনে, ৰ'দৰ চিঠি, এখন নেদেখা নদীৰ সিপাৰে, মন যায়, আমি অসমীয়া, অধিনায়ক, দীনবন্ধু, ৰং, বাৰুদ, জোনাকবিহীন এই জীৱন, অগ্নিসাক্ষী, বিধাতা, প্ৰিয়া মিলন, জুমন সুমন, জোনাকী মন, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ দুটিপাৰ, কন্যাদান, নায়ক, শেষ উপহাৰ, দাগ, তুমি মোৰ মাথো মোৰ, হিয়া দিয়া নিয়া আদি অসমীয়া ছবিৰ লগতে হামসাৰা বঙালী, দিল তো দিৱানা হে হিন্দী, কাশে এসো তুমি বঙালী, মন নিয়ে বঙালী, ষ্ট্ৰিংছ হিন্দী, শুধু তুমি বঙালী আদি অন্য ভাষাত ছবিও পৰিচালনা কৰিছে। বহুকেইখন চলচ্চিত্ৰত তেওঁ অভিনয় কৰিছে। কাঞ্চনজংঘা, ৰাজনীতি, দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, গানে কি আনে, তচাত নম্বৰৰ সন্ধানত, অহেতুক, ৰ'দৰ চিঠি, মন যায়, ৰামধেনু, মন যায়, প্ৰেম আৰু প্ৰেম, দীনবন্ধু, তুমি মোৰ মাথো মোৰ, ডক্টৰ বেজবৰুৱা 2 আদি ছবিত অভিনয় কৰা চলচ্চিত্ৰ। তেখেতৰ সাধনাৰ স্বীকৃতিস্বৰূপে জীৱনকালত ভালেমান সন্মান তথা বঁটাও পাইছে। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে 2005 চনত শ্ৰেষ্ঠ সংগীত পৰিচালক বঁটা লাভ কৰিছিল। হিন্দীৰ ইয়া আলী গীতটোৰ বাবেও জুবিনে 2007 চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড GIFA আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুৰুষ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও ইকোজ অৱ চাইলেণ্ট ইংৰাজী খাচী ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে 2014 চনত জুবিন গাৰ্গলৈ ৰেনেছা অসম বঁটা আগবঢ়োৱা হয়। এক কথাত তেওঁ আছিল অল ৰাউণ্ডাৰ। অসমৰ সকলোৰে হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গে 2025 চনৰ 19 ছেপ্টেম্বৰত সকলোকে কন্দুৱাই চিৰ বিদায় মাগে। সজল সজল চকু আঘাতে বেৰা বুকুৰে আমিও তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ। কিন্তু সমান্তৰালকৈ তেওঁ মৃত্যুক লৈ হোৱা বিভিন্ন গুজবসমূহ ৰাজহুৱা হওক। আশা কৰিম এই তথ্যবিলাক আপুনি জানি পেলাই শুনি পেলাই নিশ্চয় ভাল পালে, আৰু যদি আপুনি কাৰোবাক এই বিষয়ে জনাব বিচাৰে এই ভিডিঅ'টো তেওঁলৈ শ্বেয়াৰ কৰি দিলে তেওঁ নিশ্চয় এই কথাখিনি গম পাব, বা কিবা কাৰণত যদি আপোনাক প্ৰয়োজন হয়, কিবা গৱেষণাৰ ক্ষেত্ৰতেই হওক বা জানিবৰ কাৰণে হওক, হয়তো এই ভিডিঅ'টোৱে অলপ হ'লেও সহায় কৰিব, বা সেই তথ্যখিনি যিজনে লিখিছিলে তেওঁৰ তথ্যখিনিও যদি আপুনি পায় তেতিয়াহ'লে নিশ্চয় আপোনাৰ এই বিষয়ে সহায় হ'ব।
যিহেতু এইকেইটা দিন বৰ কষ্টেৰে পাৰ হৈ আছে, জুবিন দাৰ ওপৰত চৰ্চা চলি আছে বিভিন্ন মাধ্যমত। তাৰোপৰিও আমাৰো মন যথেষ্ট জুবিন দাক লৈ যেন কিবা এটা আমাৰ ফালৰ পৰা কৰিব যদি পৰা হ'লে। এই তথ্যবিলাক তেওঁৰ বিচাৰি কৰি কিবা কৰি এনেকৈ ধৰণৰ ভিডিঅ'বিলাক আগবঢ়াইছোঁ। আৰু সেয়েহে তাৰ কাৰণে ক্ষমা মাৰ্জনা কৰিব যদি কিবা ভুল কৰিছোঁ। আশা কৰিম ভৱিষ্যত সময়ত জুবিন দাৰ এই বস্তুবিলাক সুন্দৰভাৱে থাকি যায় সকলোৰে মাজত, সকলোৰে মনত। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।